হাই ব্ৰিয়ান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই বাৰু। এতিয়া মই ভাবিছোঁ এটা ব্লগ আৰম্ভ কৰোঁ আৰু ঘৰত যাব ওলাইছোঁ। ভাইটি আহিছিলে, কাপোৰ কানি লৈ গৈছে। এতিয়া আৰু মই যাম। এফালে ল'ৰা শুনিছে এইছা ক'ত আহিছে আমি মামা ঘৰত না মামা ঘৰত আমি মামা ঘৰ আহিলোঁ। আমি মাৰ ঘৰ আহি পালোঁ। পিছত লগ পাইছোঁ কোনে এতিয়া টিভি। হাই গাইজ, মই ঘৰত আহি পালোঁ আৰু এতিয়া চাহ পানী খোৱা হৈ গ'ল। চাহ পানী খালোঁ এইমাত্ৰ। এইফালে আমাৰ বা আছে ঘৰত আৰু মামাৰ ল'ৰাটো আহিছে। পিছত দেখাম বাৰু। ল'ৰা বাৰ ল'ৰাৰ লগত হিয়ানৰ লগত খেলি আছে। আহকচোন চাওঁ। ক'ত আহিছা মামা? ক'ত আহিছা মামা ঘৰত? মামা ক'ত? মামা ক'ত? এইটো কোন? এইটো কোন? আৰু মায়ে বনাইছে পায়স। পায়স বনাইছে, কেমেৰা দেখাম বাৰু। আৰু আমাৰ বাইদেউ এজনীতো আছে ইয়াতে, আৰু এজনী আহিছে। আমাৰ 4জনী ছোৱালী। তাৰপিছত বাইদেউ মোৰ ওপৰজনী আজি 3দিনমান এসপ্তাহমান হ'ল আহিব। আৰু কালি মই আহিলোঁ ৰ'বা, আৰু আজি আহিব মাজুজনী। ইয়াতে চাউলখিনি সিজিব দিছে, ইয়াতে গাখীৰ দিব পিছত। এইটো তলত এইটো গুলি আছে। এইফালে আহা। এইফালে মায়ে পায়স বনাইছে। এবাৰ ইয়াতে দিছে গাখীৰ। থাকি যাব নেকি? চেনি দিছে? চেনি দিছে। নাৰিকল দিয়াতে কম দিয়া। ইয়াত দিছে নাৰিকলখিনি। এতিয়া এইখিনি পায়সখিনি বনিব। গেছটো এতিয়া পায়স চায়স হৈ গ'ল আৰু আমি এতিয়া পায়স খাম। আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ পাই যায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।